যোৰহাট নগৰখনৰ পৰা 18.4 কিলোমিটাৰ দূৰত অৱস্থিত মৰিয়নি চহৰখন। যদি যোৰহাট নগৰ ফালৰ পৰা আহি থকা যায়, তেতিয়া ইয়াৰ সোঁফালে তিতাবৰ আৰু বাওঁফালে গিবন অভয়াৰণ্য আৰু নকছাৰী পোৱা যাব। জয় জয়তে আপোনালোকক এই চেনেলৰ প্ৰথম ভিডিঅ'টিলৈ আদৰ সম্ভাষণ জনাইছোঁ। মৰিয়নি চহৰখনক মহানগৰী বুলিব নোৱাৰিম যদিও ই এখন বৃহৎ মহানগৰীতকৈও কম নহয়, কিয়নো চিকিৎসালয়, ৰেল ষ্টেচন, বিদ্যালয়, মহাবিদ্যালয়, পেট্ৰল পাম্প, বাইক শ্ব'ৰুম, পুলিচ ষ্টেচন আদিকে ধৰি সকলো ধৰণৰ প্ৰয়োজনীয় সা-সম্পদ ইয়াৰ অন্তৰ্ভুক্ত। চহৰখন এক বৃহৎ মাৰ্কেটিং প্লেচ বুলি ক'লেও বেয়া নহ'ব, কিয়নো NH 37 বা 37 নং ৰাষ্ট্ৰীয় ঘাইপথ মৰিয়নিৰ মাজমজিয়া হৈ নাগাজাংকা, নিউ সোণোৱাল হৈ অন্য এখন ৰাজ্যৰ চহৰ মোককচুং সংযোগ কৰিছে। চহৰখনৰ চাৰিওফালে কেইবাটাও জাতি আৰু ভাষাৰ নাগৰিক অন্তৰ্ভুক্ত। ঠাইখনৰ একাংশ বাগান আৰু পাহাৰীয়া হোৱাৰ বাবে ঠাইভেদে অত্যন্ত মনোমোহা হয়। বজাৰৰ জৰিয়তে প্ৰতিদিনে কোটি টকাৰ লেনদেন, দৰ্শক, পৰ্যটক এই অঞ্চলটোলৈ সদায় আহিয়ে থাকিব আৰু গৈয়ে থাকিব। গতিকে অসমৰ বিভিন্ন ঠাইসমূহৰ বিশ্লেষণ, ৰসাল ঘটনাসমূহ আৰু অন্যান্য বিষয়বোৰৰ মূল ভাৱ আপোনালোকৰ আগত এই চেনেলটোৰ জৰিয়তে আলাপ আলোচনা কৰি থাকিম। ইয়াৰ বাবে আপোনালোকৰ সমৰ্থন, ছাবস্ক্ৰাইব, লাইক, কমেণ্ট, শ্বেয়াৰ আদিৰ খুবেই প্ৰয়োজন হ'ব। তেতিয়াহে এই চেনেলটো জীয়াই থকাৰ সম্ভাৱনা থাকিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ। এটা নতুন বিষয় লৈ আকৌ এবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি দি আজিলৈ বিদায় মাগিছোঁ।